নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈকে আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মাছৰ পেটুৰ এটি খুব ধুনীয়া ৰেচিপি। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব, আৰু যদি ভাল পায় তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি থ'বলৈ একেবাৰেই নাপাহৰিব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে আহকচোন ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। কেৰাহী এটা গৰম হ'বলৈ দিব আৰু তাত সৰিয়হৰ তেল দি দিব, আৰু তেলখিনি ভালকৈ গৰম হ'লে মিহিকৈ কটা পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া দি 1 মিনিট সময় ভাজিব লাগিব। এতিয়া মাছৰ তেলখিনি দি দিব, আৰু মাছৰ তেলখিনি দিয়াৰ পিছতো লৰাই কিছু সময় ভাজিব লাগিব। এতিয়া তাত সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব, আৰু তাৰ পিছতো লৰাই কিছু সময় ভাজি ল'ব। এতিয়া তাত একাপ ভাত দি দিব, আৰু ভাতখিনি দিয়াৰ পিছতো ভালকৈ লৰাই ভাজিব লাগিব। এতিয়া জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু গৰম মছলা গুড়ি দি দিব, আৰু তাৰপিছত আটাইখিনি ভালকৈ মিহলাই 2 পৰা 3 মিনিট সময় ভাজিব লাগিব। মাছৰ পেটু ভাজি ৰেডি হৈ গ'ল। গেছৰ জুই নুমুৱাই থ'ব আৰু নমাই গৰমে পৰিৱেশন কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈকে আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ।